Hey guys, নমস্কাৰ, welcome to Marj's vlog. আশা কৰোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছোঁ। কালি গধূলিৰ পৰা অকমান ব্যস্ত হৈ আছোঁ আৰু ভাবিছোঁ কি কামতনো ব্যস্ত হ'লো সেইখিনি অকমান আপোনালোকৰ মাজলৈ লৈ যাওঁ আৰু যদি মোৰ ব্যস্ততাখিনি আপোনালোকৰ ভাল লাগে বা ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই আজি দিনটো ঘৰত কি কৰিলোঁ সেইখিনি আপোনালোকৰ মাজলৈ লৈ যাম বুলি ভাবিছোঁ। বলক তেনেহ'লে কি কৰিলোঁ আপোনালোকক দেখাওঁ আৰু নিশ্চয় পিছফালে দেখা পাই গমে পাইছে মই ঘৰতে আছোঁ আৰু আজি ভিডিঅ'টো হ'ব ঘৰৰ পৰাই। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বান্ধি থৈছোঁ মোৰ মুৰ্গী। আৰু এয়া হৈ গ'ল মুৰ্গী চাফা কৰা। আৰু আজি ৰাতি খাবৰ কাৰণে এয়া আটা আগতীয়াকৈ থৈ দিছোঁ মাৰি, যাতে কোমল হয় ৰুটিবিলাক। আটাবিলাক আগতীয়াকৈ মাৰি থ'লে ৰুটি কোমল হয়। আৰু মই লৈছোঁ জহা চাউল 1.5 কিলো আৰু এইখিনি মই 10 মিনিট সময় ভিজাই ৰাখিলোঁ পানীত। তাৰপিছত এতিয়া 15 মিনিটমান সময় থৈ দিম যাতে পানীখিনি সৰি যায় আৰু তাৰপিছত চাউলখিনি ভাজিম আৰু বনাই আছোঁ ৰুটি ৰাতি খাবৰ কাৰণে। আৰু পোলাও অকণমান ভাজি থ'ম বুলি ভাবিছোঁ। এয়া পোলাওৰ বাবে লৈছোঁ মই 6টা পিঁয়াজ মিডিয়াম চাইজৰ আৰু গাজৰ আৰু সেউজীয়া মটৰ লৈছোঁ। আৰু এইফালে আছে কিচমিচ আৰু গৰম মছলা, গোটা গৰম মছলা। আৰু পোলাওৰ বাবে মই 400 গ্ৰাম লৈছোঁ ৰিফাইন আৰু এইখিনি গৰম হ'বলৈ দি দিছোঁ। আৰু এইফালে পিঁয়াজখিনি কাটি ল'লোঁ আৰু গাজৰ 2টা আৰু মটৰখিনি মই ধুই ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে আদা পিচি ৰস উলিয়াই থৈছোঁ চাউলত দিবৰ বাবে। এইফালে তেল গৰম হৈ গ'ল, ৰিফাইন আৰু দি দিলোঁ পিঁয়াজ আৰু এইখিনি মই ৰঙচুৱা হোৱালৈ ভাজিম। পিঁয়াজখিনি ভালকৈ ভাজিলেহে পোলাওৰ মানে চাউলৰ কালাৰটো ধুনীয়া হয়। অকণমান ৰঙা হোৱালৈ ভাজিব লাগে, তেতিয়াহ'লে দেখাটো ধুনীয়া হয়। আৰু আধা ঘণ্টাৰ ভিতৰতে হৈ যাব ৰেডি। মই পিঁয়াজখিনি লাৰি আছোঁ যাতে জ্বলি নাযায়। আপোনালোকে পচন্দৰ অনুসৰি ঘিউ দিব পাৰে যদি ভাল পায়। আৰু এইফালে চাউলখিনি হৈ গ'ল, পানীটো পৰি গ'ল আৰু মই দি দিলোঁ কেৰাহীত। পিঁয়াজখিনি যিহেতু হৈ গৈছিল, কালাৰ আহিছে। আৰু এইখিনি মই ধুনীয়াকৈ লৰাই বগৰাই দিছোঁ। দেখুৱাবলৈ অকণমান অসুবিধা হৈছে যিহেতু মই এখন হাতেৰে মোবাইল লৈ আছোঁ আৰু এখন হাতেৰে লাৰি আছোঁ। আৰু এইফালে দি দিম মই মাহপাত 2টা আৰু দি দিলোঁ কিচমিচ আৰু 2টা গৰম মছলা আৰু কাটি থোৱা মটৰ আৰু গাজৰখিনি মই দি দিছোঁ। ড্ৰাই ফ্ৰুট অকল মই কিচমিচেই দিছোঁ আৰু যিহেতু এতিয়া মটৰ আৰু গাজৰ পোৱাই যায় ধুনীয়াকৈ, সেইখিনি মই দি দিলোঁ।
আদাৰ ৰস উলিয়াই থৈছিলোঁ সেইখিনি দি দিলোঁ যাতে চাউলৰ কালাৰটো ধুনীয়া হয়। আৰু মই এইখিনি 6-7 মিনিটমান ভাজিম আদাৰ ৰস দিয়াৰ পিছত। আৰু তাৰপিছত ইয়াৰ পৰা এটা ধুনীয়া গোন্ধ ওলাব আৰু তেতিয়া মই গেছটো অফ কৰিম। আৰু এনেকৈ ভাজি থৈ দিলে গৰমৰ দিনতো 2-3 দিনলৈ ৰাখিব পাৰি, বেয়া নহয়। আৰু মই এয়া ৰাখি দিলোঁ কালি দিনৰ বাবে। হৈ গ'ল মোৰ পোলাওৰ কাৰণে চাউল।